বেলিটো বৰ পালে কি অ চাহ পানীটো আজি খাবলৈ পাম নে নাপাম নে ইমান দেৰি হৈ গ'ল আমাৰ আকৌ মেমনি এজনী উঠিলে নে নাই জানো পাই অথনিয়ে মই উঠিলোঁ গা পা ধুই গোঁসাই ঘৰত সোমাই বোলো এই তাঁতখনকে বৈ আছোঁ এজনী এতিয়ালৈকে উঠিবই পৰা নাই চাগে বোৱাৰী বোৱাৰী আজি চাহ খাবলৈ পাম নে নাপাম একদম মানে চাহ পানী এটোপা খাবলৈ নাপাওঁ সিহঁতৰ পৰা সোনকালে উঠে নে নুঠে নে কিনো কৰি থাকে একেবাৰে ৰাতি হ'লে মানে মোবাইলডাল টিপি থাকিব সোনকালে নুশুৱে আৰু এতিয়া এই বুঢ়ীজনীক চাহ পানী এটোপা দিব পৰা নাই কিনো কৰি থাকে জানো পাই ৰ'দটো চোকা ভগৱান মালতী বুঢ়ী পাই আহোঁ বেমাৰ ওলাই থাকে নহয় সোমাই যাওঁ তাক মালতী বাইদেউ আছেনে যেটো কি দেখোন বচোন ব আমাৰ আকৌ উঠাই নাই নেকি এজনী পাই এতিয়ালৈকে মই অথনি উঠিলো বুজিছনে চাহ পানী দুপাও খাবলৈ পোৱা নাই এতিয়ালৈকে উঠাই নাই নেকি নাই উঠা পায় মই অথনিৰ পৰা চিঞৰি আছো বোৱাৰী নাই কেটকুটেই নাই মৰিলে নে কি এনে জানো পাই চব মানে মই আকৌ ভাবিছিলো মই অকমান খাবলৈ পাওঁ নেকি চাহ বৰকৈ গৰম পৰিছে বুজিছনে বৰ গৰম বৈ আমি ওপৰলৈকে যাওঁগে বৈ ব'লক ঘৰতে অকণ বহি কথা বুজিছনে ইয়াত বৰ গৰম নোৱাৰো ইয়াত থাকিবলৈ ওপৰতে বহোগে এইবোৰ বৰ বিষ হয় নহয় মোক পাইছনে নাই তই এইবোৰ আগতে আমাৰ ঘৰবোৰে ভাল আছিলে বুজিছনে বাঁহৰ ঘৰবোৰ এইবোৰ এতিয়া আজিকালি ল'ৰাই চাকৰি পাই কিনো ঘৰ বনালে এইবোৰ মানে খটখটি নে কি দি দিছে উঠিবলৈ ইমান কষ্ট কালৰ বিষ খালে মোৰ একোৱে মাৰিব মোক বুজিছনে বুঢ়া বয়সত ভৰিয়ে বিষাই গৈছে মই ক'লো বোলো লিফ্ট নে চিপছ নে ওপৰলৈ যোৱাটো যে ভুমকে যায় যে সেই ডাঙৰ যে হেৰিবিলাকত থাকে তেনেকুৱা এটা বনাবি নাই এই বুঢ়ী কষ্ট দিবৰ কাৰণে সিহঁতি খটখটি ডালকে বনাই থৈ দিলে সিহঁতি ডেকা গাভৰু মানুহ উঠা নমা কৰি থাকিব পাৰে মই একদম বুজিছনে বৰ কষ্ট পাইছোঁ এই ৰাতিপুৱাটো মানে অকণমান শান্তি নাই এই বুঢ়ীজনীৰ পৰা মানে যেতিয়া তেতিয়া চিঞৰি থাকিব অকণমান শু বুলি ভাবিছোঁ নাই একদম উঠি চিঞৰি চাহ খাবলৈ তত নাই মোকেইটা মেলি থৈ তাৰ পিছতহে চাহ দিম আপুনি কেতিয়া আহিলে অকমান দেৰি হৈছে উঠাই নাছিলা নেকি তুমি উঠিলোঁ ভিতৰত কাম অলপ কৰি আছিলোঁ চাহৰ জুতি ল'বলৈ পাই গ'লহি মানে ৰাতিপুৱাটো হ'বলৈ পায় কি নাপায় এজনী যে চাহৰ জুতি ল'বলৈ পায়হি সদায় কথা লগনী এজনী বুঢ়ীজনী মানে মোৰতো চেচ কৰি দিছোঁ এজনী কথা লগাই বোৱাৰী আৰু কাম বন হ'ল নে আজৰি আমাক চাহ পানী টোপা দে আকৌ ডিঙি চিঙি শুকাই গৈছেগে নহয় ওপৰতে উঠিলো কাপোৰকেইটা মেলি আহিছোঁহে তহঁতি মানে বৰ দেৰিলৈকে শুই থাকিব পাৰ দেই সঁচাকে আপুনি নুশুই নাথাকে কেলে মই তহঁতৰ শুই থাকিব নোৱাৰো নহয় মোৰ কঁকাল বিষ হৈ যায় বুজিছনে নাই তহঁতি এতিয়া বুঢ়ী হ'লো আমি আৰু সোনকালে উঠি ল'ব একেবাৰে এতিয়া খচখচনি লাগি থাকে তহঁতৰ নিচিনাতে আমি কাউৰীয়ে কা কৰোঁতেই আমি উঠো এই চব মানে সোনকালে যা চাহ পানী এটোপা ডিঙি চিঙি শুকাই গৈছেগে মোৰ আমাৰ বয়সত চাগে আপুনি একেই আছিলে তেনেকে কথা নকবি দেই মই তেনেকুৱা নহয় আমি তহঁতৰ নিচিনা হেৰিত আমি বোৱাৰী হওঁতে আমি ব্ৰহ্মপুৱাতে কোনো হুলুফতে আমি উঠি কাম বন কৰি আজৰি হওঁ বুজিছনে নাই কেনেকে জানো আপুনি কেনেকুৱা লেকচাৰ দিন থাকিবি যা চাহ পানী আনগে যিহে চলিছে আগতে চাগে এনেকুৱাই আছিলে লেকচাৰ দিন থাকিবি যা চাহ পানী আনগে যা সোনকালে মই হ'লে বোৱাৰীজনী মতি গতি ভাল দেখা নাই দেই কি কবি আৰু বৰ মুখখন চাৰ কিনো চাই আনিলে জানো আমাৰ ল'ৰাটোৱে সঁচাকে দেই উজনী হ'লে ৰাতিপুৱা শুই উঠাৰ পৰা কামৰ আজৰিয়েই নাই মই হ'লে এনেকে মূৰত উঠাই নলওঁ দেই আপুনি বুজিছে হাতৰ মুঠিত ৰাখিব হয় দেই চব মানে কি কবি আৰু বৰ চাৰ নহয় একো এটা ক'বই নোৱাৰো পুতেকসকল লগাই দিব নহয় সোনকালে চাহ টপা চাহ লওঁ তই যে চাহ এনেকে হাতে হাতে থিয় দিছে আজিকালি বোৱাৰী এনেকুৱাই আৰু ঘৰত একো নিশিকালে নেকি বাৰু চাহ দিব কেনেকে লাগে মানুহক দিব নাজানো যে হাতে হাতে দিছো যে চাহ বনানি চকীত বহি আছে কাৰণে হাতে হাতে দিছোঁ যদি পিৰাত বহিলে মই তলতে দিলোঁ হয় বহি পেলাই বিয়াত বহিব লাগে য'তে নবহো লাগিলে আমি তইতো এনেকে ধুনীয়াকে ঠাইকণ মচি পেলাই পানী ঘটি এটা আনিব পাৰ চাহকণ দিবলৈ হ'ব দে আমাৰ দিনত হ'লে আমি বহি বহি চাহ দি খোৱাল খা যেটো কি খা এই কালি নামঘৰ আমাৰ বৰসভা পকা মিঠৈ বুজিছ নে খা ইয়াকে চাহ মই হেৰি বৰসভা পকা মিঠৈ খাবলৈকে পোৱা নাই এই খাই যাম আমাৰ ঘৰত আহিলে চব বস্তুৱে পাব আপুনি এনেকুৱা বস্তু দি দিয়া চব পাব আমাৰ ঘৰত খা যেটো কি খা
পকা মিঠৈ চাহকণ খাওঁ। ইছ ৰাম ৰাম বুজিছেনে মাহী এনেকে বোৱাৰী ঘৰত ঠাই নল'ব দেই। কি কবি আৰু উপায় নাই বুজিছ নাই এতিয়া ল'ৰাই আনিলে আৰু ৰাম ৰাম এতিয়া সেই শুকুতাকে মুকুতা কৰি আছো আৰু সাৱতীয়া গম পাইছ নাই। মূৰৰ ওপৰত ঠাই নল'ব এনেকে ল'ৰাটো হাতৰ মুঠিত আনক আৰু বোৱাৰীজনীকো হাতৰ মুঠিত ৰাখক। তই ঠিক কৈছ যে তোক এই কিবা এটা গতি লগাব লাগিব বৰ ছাৰ হৈছে। লগাব সোনকালে লগাব। এই মোৰ উঠো দেৰিয়ে হ'ল। যাওঁৱে নেকি? যাওঁ যা যা পাই বৰ গৰম পৰিছে যাওঁ দেই একদম ৰাতিপুৱা ৰ'দটো তেতেকে ওলাই নহয় আৰু যা তেনে দেই বেয়া চেয়া নাপাবি আৰু যা যা। বাথৰুমত বোলে পানী দুবাল্টি ইমান ভৰাই দেচোন গাটো ধুই লওঁ মই। মোৰ বৰ বিষ নহয় গিজানে খিজাটো লগাই দে অকণমান গৰম পানীহে গাটো ধুব লাগিব আৰু গৰম দিন হ'লেও উপায় নাই গৰম পানীয়ে ধুব লাগিব আৰু বুজিছনে। বৰ কঁকালৰ বিষ হৈছে মোৰ সোনকালে কৰ মই গাটো ধুওঁ। এই ৰাতিপুৱা হয় কি নহয় বুজি নাই যে মোক চিঞৰডাল মাৰে আৰু পানী ভৰাই ল'ব নিজে নোৱাৰে টেপটো খুলিলে পানী পায় গিজাৰ চুইচ মই দি দিব লাগে অকল বহি থাকিব তাঁতখনৰ বাদে বেলেগ একো চিনি নাপায় বুজিনে। আৰু কোনোবা এজনী মানুহ আহিব লাগে বা বোৱাৰী বদনাম গাবলৈ লাগিয়ে যায় আৰু এই জেতুকী বুজিনে অকল চাহৰ জুতি ল'বলৈ আহে বুঢ়ীয়ে ক'ব নোৱাৰে সেইজনে যে কেনেকুৱা অকল বোৱাৰীহঁতৰ বদনাম গাই খুৱাই। আজি আমাৰ ঘৰত আজি বেলেগৰ ঘৰত ৰহ বাপেকে আজি বুঢ়ীক চুটটো দি আছোঁ জেতুকী বুঢ়ীয়ে বচাই নে মই বচাওঁ দেখা যাব। Rau bapaknya siapa pada tadi buri porok kayak apa? Gak ada dong. Jadi tuh saya buat ini saya dong. Jauh kan tuh yang yo. Oh itu bikin kopet hoisio mana upaya kayak bisa. Yang yo. পাইছে বুঢ়ীয়ে পা বেছি হয় নহয় তোক জেতুকীয়াই বচাই নে মই বচাওঁ আজি চাই ল। ঐ মা দৰ্জাখন খোলকচোন পৰিছিলা নেকি? কি হ'ল? বাথৰুমটো ইমান পিছল কৰি থৈছ কঁকালটো গলয়। বলক সেইকাৰণে ক বেছিকে হেৰি নকৰিব। এইবোৰ বাল্ববোৰ বনাইছিলে তহঁতি এনেকুৱা পিছল ঘৰ। আপোনাৰ বাহিৰত এটা বনাই দিব লাগিব বাঁহৰে বলক অকণ বহি দিয়ক আৰাম কৰি দিয়ক মোৰ কঁকালটো গলয়। ইমান বুঢ়ী দেহতো বেছি ইমান টেপ মুখখন মানে খতি নোহোৱাকৈ কৰি থাকিব হ'ব এনেকুৱা অকণ শুই দিয়ক। মোৰ কঁকালটো গলয় একেবাৰে গল পায় অকণ শুই দিয়ক গৰম পানী এখন লৈ কঁকালটো গলয় যাওঁ সোনকালে আনো। গৰম পানী আনিছোঁ সেইকাৰণেতো কওঁ অকণ ইমান বয়স হ'লেও যে একদম টেপ পানী নুগুচা যে কোনোবা এজন লগ পাবহে লাগে। আমাৰ বোৱাৰী এনেকুৱা আমাৰ বোৱাৰী তেনেকুৱা দে অকণমান এক দি দে মোৰ কঁকাল ইমান গৰম লগাইছ নে অকণমানহে সহ্য কৰক পাইছে আজিকাল লোকৰ কথা শুনিব বচাইছে আপোনাক তয়ে বচাইছো জেতুকী আহিব ৰ এইবাৰ তাই বয়েকৰ কথা কৈ মোক তাইক চাহ তাহ নিদিবি আৰু এইবাৰ পৰা সেইটোতো মোৰতো দেখিব মন নাযায়। আপুনি চাহ অকণ দিবি মইনো কি জানো হয় তোৰ লগতে যে মোক বেয়া কৰি দিব উপায় নাই। মাহীদেউ মাহীদেউ আছে বা নাই ঘৰতো মাত এষাৰ দিবলৈও নাই বোৱাৰীজনী যিজনীহে ওলায়েই নাহে। এই ৰাতিপুৱাতো হয় কি নহয় মানে মানুহ ওলাই আহিয়ে নহয় আছা মই বোলো ঘৰত কোনো নাইয়ে নেকি। মাহীদেউ আছে নাই পিছে? আছে আজি মছলা অকণ দিছোঁ আজি ৰাতিপুৱা মোৰ খং উঠি আছে। হে ভগৱান উৰহখন ফুটা কেঠাতে যাইব যেন পাইছোঁ যোৱাই ভাল আৰু মই দেই। বুঢ়ীবিলাকৰ কাম নাথাকিলে লোকৰ ঘৰে লোকৰ বোৱাৰীবিলাকৰ বদনাম গাই ফুৰাতকৈ এনেই এতিয়া ভগৱানৰ নাম লৈ থাকিব পাৰে। আজি পাইছে মছলা ভাল ব্যৱহাৰ নকৰিলোঁ নহয়।
কাকটো বকি আছ কি হ'লনো তোমাৰ জেতুকী আহিছিলে অ জেতুকী আহিছিলে নি বকচোন কঁকালটো মোৰ আজি উদ্যমূৰ্তি দেখি পলালে সেইগৰাকী অ জেতুকী পলালে নেকি ভালেই কৰিলি দে ময়ে ভুল আছিলে বুজিছনে লোকৰ কথা সুধিব নালাগে অ সেইকাৰণেতো মই আপোনাক কোৱা লোকৰ কথা নুশুনিব তয়ো নুশুনিবি অ মোৰ কথা কোনোবাই কিবা লগালে মই নুশুনোতো সেইকাৰণে আপোনাক ভাল পাওঁ আকৌ আমি সদায় এনেকে শাহুবুঢ়াই মিলি জুলি থাকিম দেই হ'ব দে